নমস্কাৰ সকলোকে, আপোনালোকৰ ভালনে? মোৰ বৰ্তমান ভালেই। স্কুললৈ গৈছিলোঁ, বাবু স্কুলত দিছোঁ। ভিডিঅ'বোৰ বনাই দিয়াই হোৱা নাই। যেতিয়াই সময় পাওঁ তেতিয়াই দিওঁ ভিডিঅ'বোৰ। তাতে আমি ওচৰতে গছ এডাল আছে, স্কুলৰ গছ এডাল আছে। তাতে আমি গোটেইখিনি গাৰ্জেনখিনি আমি ফ্ৰেণ্ডেই হৈ গৈছে ন। বাবাক লৈ যোৱাৰ পিছত গাৰ্জেনখিনি গোটেইখিনি ফ্ৰেণ্ডেই হৈ গৈছে। তোৰ ফ্ৰেণ্ডৰ লগত বহি ধুনীয়াকৈ আমি আম কাটি সেইডাল গছ দেখুৱাই দিছোঁ। ওচৰতে গছ সেইখিনিতে 2টা ক্লাছ হৈ আছে স্কুলত। তাৰপিছত আমি তাৰ পৰা তলত পৰি আছিলে আম, ধুনীয়া ধুনীয়া আমবিলাক, সৰু সৰু, ইমান ডাঙৰ হোৱা নাই। হ'লেও আমৰ তো এটা ইচ্ছা থাকে ন, আম খোৱাৰ এটা ইচ্ছা থাকে। তো আমি সেইকাৰণে তেনেকৈ আম, নেমু এনেকৈ গোটেইখিনিয়ে মিলি সেনেকৈ কাটি ধুনীয়াকৈ, এজনীয়ে লাজেই কৰি আছে ভিডিঅ' কৰাৰ কাৰণে, বাকীকেইজনী হাঁহিয়ে আছে। এনেকৈ আমি ধুনীয়াকৈ আম খালোঁ, নেমু খালোঁ, কিবাকিবি কৈও আছে বাৰু। এতিয়ালৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আগৰ ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ সকলোকে, সকলোৱে ভালে থাকক, সুস্থ থাকক।